মানে এইটো বহুত ইয়াত হেল্ল' ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ চবকে স্বাগতম জনাইছোঁ। কিয়কি আজি হৈ গ'ল মাঘৰ বিহু আৰু আমাৰ এয়া হৈ গ'ল ভেলাঘৰ। এইবিলাক চব লাইটিং চাইটিং চব লগাই থোৱা আছে। এইপিনেও চব লাইটিং লগাই থৈছে। এইটো মানে ৰাতি দেখাই দিম, ধুনীয়া হ'ব ৰাতি চাবৰ কাৰণে। আৰু এইপিনে চাওক দেখা চব খৰি চৰি জাপি মানে খেৰ চেৰ আনি সকলোবিলাক ইয়াত যোগাৰ কৰি থৈছে। এবাৰ এইপিনে বনোৱাটো হ'ব। এইখিনি আমি জুই থ'ম আৰু এইখিনি এইপিনে শুবৰ কাৰণে। আৰু এইটো হৈ গ'ল মেজি। এয়া এইটো মেজি হয়। এইটো মানে আমি ভাত চাত খাই একচুৱেলি আমাৰ ইয়াত অকণমান নিয়মটো বেলেগ হয়। কাৰণ কেলৈ বেলেগৰ ৰাতিয়ে খায়, আমাৰ ইয়াত একচুৱেলি কাইলৈ ৰাতিপুৱা খোৱা হ'ব। আৰু খাই বৈ আমি এনেকুৱা টাইমতহে জ্বলাম আৰু কাইলৈ দেখাম। আমাৰ ইয়াত মানে এইটো বহুত ধুনীয়া হয়, বহুত মানুহ হয় সেইটো চাবৰ কাৰণে। আৰু এইপিনে চাম ইয়াত মেজি এইখিনি ইয়াত টিংলোচাত এয়া মাছ। একচুৱেলি এইখিনি আমাৰ ঘৰৰ পুখুৰী মাছ। কিমান ডাঙৰ হৈছে মই দেখাম। এতিয়া আমি মাছখিনি কাটি থৈ দিম কাৰণ ৰাতিপুৱা বহুত দিগদাৰ হয়। এতিয়া মাছকেইটা কাটি লওঁ ব'লক, কটাটো দেখাই দিম। কাটিব নাজানো কিন্তু কাটিম। এয়া মানে এইখিনি কাটি কৰি থৈ দিওঁ ৰাতিপুৱা, নহ'লে বৰ দিগদাৰ হয় সেই মাছখিনি। এয়া কাটিং চলাই দিছোঁ দেই। আমি এতিয়া কটা পৰ্ব দি দিছোঁ, গুচাই গুচাই হৈ গৈছে। লাষ্ট এইটো কি কাটি দিলে আজৰি যাওঁ। বাকীখিনি কাটি কুটি হৈ গৈছে আৰু ঠাণ্ডাও লাগিছে না, গাটো ধুব লাগিব। এতিয়া ৰাতি ভেলাঘৰ পৰিৱেশটো চাওক। মই যেন ধুনীয়া দেখাইছিলোঁ লাইট চাইট দিয়া, ৰঙা লাইট দিয়া, মানে বেলেগ লাইট একো দিয়া নাই। সেইটো কাৰণে এইখিনি লিজে পিনে জ্বলি আছে ভিতৰত। এয়া আমাৰ এতিয়া বৰ্তমান খানা বনাই থকা হৈছে। মাছ ফ্ৰাই হৈ গৈছে, মাছ ফ্ৰাই চলি আছে। এইপিনে হাঁহ বনি আছে। এতিয়া ভাত হৈ গ'ল। আমি সকলোৱে বহি লৈ পেলাই মানে আজি মানে ভোগালী ভোগ বুলি কয় যেন আমি উপভোগ কৰি আছোঁ। হাঁহ মাছ আৰু লগতে লোকেল মুৰ্গী, এয়া দেখিছে আপোনাৰ চব্জি চব মানে আছে। এয়া মা, মই, খুৰী আৰু আমাৰ বোৱাৰী একেলগে বহি লৈ পেলাই চবেই আমি এতিয়া ভাত খাই আছোঁ বৰ্তমান। খাই ল'লোঁ এসাজক, মজা আছে। ভইচ অভাৰ দিব নালাগে নহয়, তই নিজে কৈ থাক। এতিয়া বৰ্তমান এয়া জ্বলাই আছোঁ। মেজিত আমাৰ জুই লাগি গৈছে এতিয়া আৰু
মানে অসমীয়া হিচাপত ক'বলৈ গ'লে এই জুইকুৰা খোৱাৰ পিছত মানে ঠাণ্ডা গুচি ব্লগ এই বুঠা খাই খাই ভাল লাগি গৈছে